নমস্কাৰ ষ্টুডিঅ'ত মই ময়ূৰী এটা ভাল খবৰ লৈ আহিছো যি সময়ত একাংশ লোকে হিন্দু আৰু মুছলমানৰ মাজত সাম্প্ৰদায়িক বিষবস্প বিয়পৰ চেষ্টা অব্যাহত ৰাখিছে তেনে সময়তে এটা ইতিবাচক খবৰ লৈ আহিছো যিগৰাকী ব্যক্তিয়ে সমগ্ৰ বিশ্বতে অসমৰ নাম উজ্বলাই তুলিছে সেই ব্যক্তিগৰাকীৰ নাম হ'ল ডক্টৰ ফাইজউদ্দিন আহমেদ ফাইজউদ্দিন আহমেদক লৈ সমগ্ৰ দেশতে আৰম্ভ হৈছে চৰ্চাৰ কিন্তু ফাইজউদ্দিন আহমেদে বিশ্বৰ দৰবাৰত অসমক গৌৰৱান্বিত কৰি তুলিছে এই মুহূৰ্তৰ হে খবৰ জনাই আছো কিয়নো এগৰাকী বিশেষ ব্যক্তিক লৈ ডক্টৰ ফাইজউদ্দিন আহমেদক লৈ এতিয়া সমগ্ৰ বিশ্বতে চৰ্চা আৰম্ভ হৈছে পদাৰ্থ বিজ্ঞানীৰ শীৰ্ষ তালিকাত ধুবুৰীৰ ডক্টৰ ফাইজউদ্দিন আহমেদৰ নাম আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰিছে বিজ্ঞানীৰ তালিকা আৰু সেই তালিকাতেই শীৰ্ষ স্থান লাভ কৰিছে অসমৰ ধুবুৰীৰ ফাইজউদ্দিন আহমেদে পদাৰ্থ বিজ্ঞানী তালিকাত পুনৰবাৰ স্থান লাভ কৰিছে গৌৰীপুৰৰ ফাইজউদ্দিন আহমেদে ডক্টৰ আহমেদে বৰ্তমানলৈকে প্ৰকাশ কৰিছে ৭৪খন উচ্চমানৰ গৱেষণা পত্ৰসমূহ প্ৰকাশ পাইছে বিশ্বৰ কেইবাখনো শীৰ্ষ আলোচনীত এক সমীক্ষা চলোৱা হৈছিল আৰু সেই সমীক্ষাত শীৰ্ষস্থান লাভ কৰিছে ফাইজউদ্দিন আহমেদে ডক্টৰ ফাইজউদ্দিন আহমেদৰ সফলতাক লৈ উৎফুল্লিত হৈ পৰিছে ধুবুৰীবাসী লগতে সমগ্ৰ অসমবাসী উৎফুল্লিত হৈ পৰিছে কিয়নো বিশ্বত চৰ্চা লাভ কৰিছে ফাইজউদ্দিন আহমেদে কিয়নো পদাৰ্থ বিজ্ঞানীৰ শীৰ্ষ তালিকাত ধুবুৰীৰ ডক্টৰ ফাইজউদ্দিন আহমেদৰ নাম আৰু সমগ্ৰ বিশ্বৰ দৰবাৰত এইবাৰ ফাইজউদ্দিন আহমেদে অসমক উজ্বলাই তুলিছে গৌৰৱৰ বিষয় হৈ পৰিছে ফাইজউদ্দিন আহমেদক লৈ সমগ্ৰ ধুবুৰীবাসী উৎফুল্লিত হৈ পৰিছে কিন্তু পদাৰ্থ বিজ্ঞানীৰ তালিকাত পুনৰ দ্বিতীয়বাৰৰ বাবে নিজৰ নাম উজ্বলাই ফাইজউদ্দিন আহমেদে আৰু এবাৰ শীৰ্ষস্থান লাভ কৰিছে ফাইজউদ্দিন আহমেদে আৰু ধুবুৰীৰ গৌৰীপুৰৰ বাসিন্দা ফাইজউদ্দিন আহমেদ ডক্টৰ আহমেদে বৰ্তমানলৈকে প্ৰকাশ কৰিছে ৭৪খন উচ্চমানৰ গৱেষণা পত্ৰ আৰু এক সমীক্ষা চলোৱা হৈছিল সেই সমীক্ষাত পদাৰ্থ বিজ্ঞানীৰ শীৰ্ষ তালিকাত স্থান লাভ কৰিছে ধুবুৰীৰ গৌৰীপুৰৰ ফাইজউদ্দিন আহমেদ আৰু এটা গৌৰৱৰ বিষয়বস্তু হৈ পৰিছে কেন্দ্ৰবিন্দু হৈ পৰিছে ফাইজউদ্দিন আহমেদ এই মুহূৰ্তৰ এক খুবেই ভাল খবৰ জনাই আছো কিন্তু যি সময়ত একাংশ লোকে হিন্দু আৰু মুছলমানৰ মাজত সাম্প্ৰদায়িক বিষবস্প বিয়পাবলৈ চেষ্টা অব্যাহত ৰাখিছে তেনে সময়তে এজন ইছলাম ধৰ্মী ব্যক্তিয়ে বিশ্বৰ দৰবাৰত অসমক উজ্বলাই তুলিছে ধুবুৰীৰ গৌৰীপুৰৰ বাসিন্দা ফাইজউদ্দিন আহমেদে পদাৰ্থ বিজ্ঞানীৰ শীৰ্ষ তালিকাত স্থান লাভ কৰিছে আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰিছিল বিজ্ঞানীৰ তালিকা আৰু সেই তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ধুবুৰীৰ গৌৰীপুৰৰ ফাইজউদ্দিন আহমেদে ডক্টৰ আহমেদে বৰ্তমানলৈকে জানিব পৰা মতে প্ৰকাশ কৰিছে ৭৪খন উচ্চমানৰ গৱেষণা পত্ৰসমূহ প্ৰকাশ পাইছে বিশ্বৰ কেইবাখনো শীৰ্ষ আলোচনীত অৰ্থাৎ যিসমূহ গৱেষণা পত্ৰ ধুবুৰী গৌৰীপুৰৰ ডক্টৰ ফাইজউদ্দিন আহমেদে প্ৰকাশ কৰিছে সেই গৱেষণা পত্ৰসমূহ বিশ্বৰ কেইবাখনো শীৰ্ষ আলোচনীত ইতিমধ্যে প্ৰকাশ পাইছে আৰু সমগ্ৰ বিশ্বতেই অসমৰ নাম উজ্বলাবলৈ সক্ষম হৈছে ধুবুৰী গৌৰীপুৰৰ ডক্টৰ ফাইজউদ্দিন আহমেদে আৰু এতিয়া ডক্টৰ ফাইজউদ্দিন আহমেদক লৈ আহমেদৰ বৰ্তমান যি সফলতা সেই সফলতাক লৈ উৎফুল্লিত হৈ পৰিছে ধুবুৰীবাসী লগতে সমগ্ৰ ৰাজ্যবাসী উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা গৈছে কিয়নো বিশ্বত চৰ্চা লাভ কৰিছে ডক্টৰ ফাইজউদ্দিন আহমেদ সমগ্ৰ ভাৰতকে গৌৰৱান্বিত কৰি তুলিছে কিয়নো পদাৰ্থ বিজ্ঞানী শীৰ্ষ তালিকাত স্থান লাভ কৰিছে ধুবুৰী ডক্টৰ ফাইজউদ্দিন আহমেদে কিয়নো আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰিছিল বিজ্ঞানীৰ তালিকা সেই তালিকাত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে পদাৰ্থ বিজ্ঞানী ফাইজউদ্দিন আহমেদ আৰু ইতিমধ্যে ৭৪খন উচ্চমানৰ গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল ফাইজউদ্দিন আহমেদে সেই গৱেষণা পত্ৰসমূহ বিশ্বৰ কেইবাখনো শীৰ্ষ আলোচনীত প্ৰকাশ পাইছে আৰু ইয়াৰ পাছতে দেখিবলৈ পোৱা গৈছে পদাৰ্থ বিজ্ঞানীৰ শীৰ্ষ তালিকাত নাম উজ্বলিছে ডক্টৰ ফাইজউদ্দিন আহমেদৰ সমগ্ৰ ভাৰতবৰ্ষকে এতিয়া গৌৰৱান্বিত কৰি তুলিছে ডক্টৰ ফাইজউদ্দিন আহমেদে ধুবুৰী গৌৰীপুৰৰ বাসিন্দা আহমেদ আৰু এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সমগ্ৰ বিশ্বতে চৰ্চা লাভ কৰিছে কিয়নো যি আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰিছিল বিজ্ঞানীৰ তালিকা সেই শীৰ্ষ তালিকাত ডক্টৰ ফাইজউদ্দিন আহমেদে নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে